নমস্কাৰ আজি আমি বনাম ঘৰতে পনীৰ প্ৰস্তুত কৰি পনীৰ মছলা লগতে আৰু তিনিবিধ ব্যঞ্জন শাক ভাজি আৰু শুকান মাছৰ চাটনি আহক চাওঁ আমি গাখীৰ উতলি আহিছে এয়া চাওক আমি এইখিনি আগৰ পনীৰৰ চানা পানী যিখিনি দিছিলোঁ সেইখিনি দিয়াৰ পিছত এই আমাৰ গাখীৰখিনিও ধুনীয়াকৈ চানা ওলাই গৈছে চাকলিৰে চাকি দিয়া হ'ল এয়া চাওক এয়া চানা ওলাইছে আৰু এয়া যিখিনি পানী এই পানীখিনি আমি থৈ দিম কাৰণ আমি আৰু 2-3 দিন পিছত আকৌ আমি পনীৰ বনাম প্ৰায় এসপ্তাহলৈকে আপুনি ৰাখিব পাৰে ধুনীয়াকৈ ফ্ৰিজত ভৰাই ৰাখিলে হ'ল গতিকে বেয়া হৈ নাযায় এই পানীখিনি আমি ৰাখিম একদম চাফা কাপোৰ ব্যৱহাৰ কৰিব ইয়াক ধুনীয়াকৈ এনেকৈ বান্ধি কিছু সময় থৈ দিয়া হ'ব থৈ দিয়াৰ পিছতে আমাৰ পনীৰ প্ৰস্তুত হৈ যাব পনীৰখিনি ৰেডি হোৱালৈকে আমি শুকান মাছৰ চাটনি এটা বনাওঁ এয়া শুকান মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লোৱা হ'ব জলকীয়া পিঁয়াজ আৰু নিমখ দি লোৱা হৈছে ঘৰত শুকোৱা মোৱা মাছৰ চাটনি আৰু একদম সহজ প্ৰণালী দেখিলে আপোনালোকে পনীৰখিনি প্ৰস্তুত হ'বলৈ অকণমান সময় লাগিব গতিকে আমি অকণমান বাৰীৰ ফালে গৈ কেইটামান শাক লৈ আহোঁ মূলা শাক আছেই আমি অকণমান শাকো ভজা হ'ব আজি শাক ছিঙি আনিছোঁ নহৰু শাক ভাজিৰ বাবে নহৰু পিছতে পিঁয়াজ দি দিয়া হ'ব শাকখিনি দি দিয়া হয় এইটো এতিয়া ঢাকি দিয়া হ'ল এতিয়া ঢাকি দিয়াৰ পিছতে ই বইল হৈ যাব আৰু আমাৰ শাক প্ৰস্তুত গতিকে এতিয়া আমি পনীৰলৈকে যাম এয়া পনীৰ আমি দেখুৱাইছিলোঁ পনীৰ বনোৱা আপোনালোকৰ প্ৰণালীটো এতিয়া পনীৰখিনি ধুনীয়াকৈ কাটি লোৱা হৈছে এয়া পিচবিলাক চাওক ইমান ধুনীয়া আৰু ইমান ছফ্ট হৈছে একদম ঘৰত বনোৱা পনীৰ আৰু পদ্ধতিটো আপোনাক দেখালোৱে একদম ইজি প্ৰচেছ বনাব এতিয়া পনীৰখিনি প্ৰথমতে ভাজি লোৱা হ'ব পনীৰখিনিত অকণমান নিমখ দি ল'ব অকণমান হালধি আজি মছলা পনীৰ হ'ব গতিকে পনীৰখিনি বেছি ফ্ৰাই কৰিব নালাগে অকণমান সামান্য পৰিমাণে ফ্ৰাই কৰি ল'লোঁ পনীৰটো একদম নৰম হৈ থাকে
পনীৰ ফ্ৰাই হৈ গ'ল। এতিয়া সেই তেলতে আৰু তেল দি সম্ভাৰত দিয়া হ'ব তেজপাত, গোটা ইলাচি, লং, দালচিনি, গোটা জিৰা। আজি এইটো মছলা পনীৰ অকণমান ব্যতিক্ৰম খাব, ব্যতিক্ৰম খাই যাওঁ। এতিয়া এই জলকীয়া পিঁয়াজখিনি দিয়া হ'ল। এয়া পিঁয়াজ, এতিয়ালৈকে ইয়াতে তেজপাত, গোটা গৰম মছলা, গোটা জিৰা আৰু পিঁয়াজ, আদা আৰু নহৰু, কেঁচা জলকীয়া। এতিয়া শেষত কাটি থোৱা এই বিলাহীখিনি দিয়া হ'ব। শেষত বিলাহীৰ পৰিমাণটো অকণমান বেছি লাগিব। এইখিনি গোটেইখিনি এতিয়া ফ্ৰাই কৰি লোৱা হ'ব। নিমখ, মই কৈছোঁ অকণমান ৰেচিপিটো ব্যতিক্ৰম, সেইকাৰণে ভালদৰে স্কিপ নকৰাকৈ চাব। মছলাখিনি এতিয়া অকণমান ফ্ৰাই হ'ব। ফ্ৰাই হোৱাৰ পিছত অকণমান বইল হ'বৰ কাৰণে 2 মিনিটমান ঢাকি দিয়া হ'ব। মছলাখিনি আমাৰ প্ৰায় বইল হ'লে চাগে, এবাৰ চাই লৈছোঁ। হৈ গৈছেনে? এয়া আপোনালোকে ট্ৰাই কৰিব এনেকৈ বনাবলৈ, অকণমান আনকমন। এতিয়া আমি কি কৰিম চাওক, এই মছলাখিনি আমি এই যে পটাখন ৰাখিছোঁ ইয়াতে গোটেইখিনি আমি পিচি ল'ম। পিচি একেবাৰে পেষ্ট বনাই লওঁ। এয়া চাওক, এয়া আমাৰ পেষ্ট হৈ গ'ল। এতিয়া আমি আঞ্জা বনোৱাৰ প্ৰণালীলৈ যাম। মিঠাতেল, তেলটো গৰম হোৱাৰ পিছতে গোটা জিৰা আৰু তেজপাত দিয়া হ'ব। আমি যিখিনি পেষ্ট কৰি থৈছিলোঁ মছলাখিনি, এই মছলাত আছে পিঁয়াজ, বিলাহী অলপ সৰহকৈ, কেঁচা জলকীয়া, গোটা জিৰা, গোটা গৰম মছলা। আমি দেখাইছোঁ কি লাগিছে। বহুতে বেলেগ বেলেগ ধৰণে বনাব পাৰে এইটো পদ্ধতি মছলা পনীৰ, কিন্তু আমি সাধাৰণতে তেনেকৈ মছলা প্ৰস্তুত কৰি এনেকৈ পনীৰটো বনাওঁ। এতিয়া এই মছলাটো দিয়া হ'ল নিমখ আমি ভাজতো কিন্তু অকণমান দি লৈছিলোঁ, গতিকে তেনেকৈ পৰিমাণ মতে দি দিলে হ'ল। হালধি ফ্ৰাই কৰি লোৱা হ'ব। শুকান জলকীয়াৰ গুড়ি, আমি হালধিও কিন্তু ঘৰৰে খাওঁ। আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত এদিন দেখাম আমাৰ হালধি খেতি। শুকাই আমি গুড়া কৰি লওঁ আৰু এয়া ঘৰতে প্ৰস্তুত কৰা জিৰা গুড়ি, এয়া ধনিয়া গুড়ি, মছলাখিনি যাতে পুৰি নাযায় তাৰ বাবে অকণমান পানী দি ফ্ৰাই কৰি ল'লে হ'ল। এতিয়া অকণমান তাত ঢাকি দিব লাগিব মছলাখিনি বইল হ'বৰ কাৰণে। মছলাখিনি বইল হৈ গ'ল, চব কি সুন্দৰ কালাৰ আহিছে। বিলাহীটো অকণমান বেছিকৈ দিলে কালাৰটো অকণমান ধুনীয়া হ'ব আৰু মছলা পনীৰটোত অকণমান টেঙা ফ্লেভাৰ এটা থাকিব। বহুতেই ইয়াতে কিনা চচ আদি এইবিলাক ব্যৱহাৰ কৰে, কিন্তু আমি এইবিলাক ব্যৱহাৰ নকৰোঁ আজি।
পানী দি দিলোঁ অকণমান সম্পূৰ্ণ গ্ৰেভি হ'বতো মছলা পনীৰ একদম গ্ৰেভি হ'ব অকণমান পানী দি থপথপীয়া হ'ব আৰু এতিয়া পনীৰখিনি দি দিয়া হ'ব দেখিছে পনীৰখিনি যেনেকৈ গমেই পাইছে যে বেছি জোল হোৱা নাই এইটো আৰু আপোনালোক দেখালোঁ আজি একদম ৰাতিপুৱা শুই উঠিয়ে গাই খিৰোৱাৰ পৰা পনীৰ বনোৱাৰ পৰা একেবাৰে পনীৰৰ মছলা পনীৰ প্ৰস্তুত কৰালৈকে দেখাই আছোঁ গতিকে ভাল লাগে যেতিয়া গোটেইখিনি সামগ্ৰী ঘৰুৱা হয় ঘৰৰ হয় আৰু পনীৰখিনিও যে একদম নিৰ্ভেজাল আপোনালোকে নিজৰ চকুৰে দেখিলে আমি প্ৰায়ে পনীৰ এনেকৈ বনাই খাওঁ আমাৰ বজাৰৰ পনীৰ খুব কম খোৱা হয় কেতিয়াবা বাহিৰত কেতিয়াবা বিয়া সবাহে গ'লেহে খোৱা হয় মই নিজে অকণমান লাৰি দিছোঁ দেই আমাৰ ৰান্ধনি অকণমান ব্যস্ত হৈ আছে গৰম মছলা গুড়ি কৰি আছে মই নিজে লাৰি দিছোঁ এই চাক একেবাৰে গ্ৰেভি এয়া গ্ৰেভিটো প্ৰায় হৈ গৈছে আৰু এয়া মই ক'লোৱে আমাৰ ৰান্ধনি অকণমান গৰম মছলা খুন্দাত ব্যস্ত হৈ আছিলে গতিকে এয়া আমি ঘৰতে গোটা গৰম মছলা আমি পিচি লৈছোঁ মানে খুন্দলিত আমি খুন্দি লৈছোঁ শুকান এই হৈ গ'ল আমাৰ দেখি গমেই পাইছে আৰু মইতো এইটো গেৰাণ্টি দিওঁ এইটো ধাবাতকৈ বহুত গুণে বেছি টেষ্টি হ'ব আৰু পেটৰ কাৰণে আৰু দেখিছে একেবাৰে পনীৰৰ পৰা সকলো মছলা নিৰ্ভেজাল গাই ধোৱাৰ পৰা দেখি গাই খিৰোৱাৰ পৰা আপোনালোকক দেখাইছোঁ কেনেকৈ গাই খিৰাই আনি তাক কেনেকৈ প্ৰস্তুত কৰা হ'ল পনীৰ সেইটো আমি নমাই দিম আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যিটো গোন্ধ আহিছে এয়া হৈ গ'ল আমাৰ পনীৰ গতিকে এতিয়া আমি খাব লাগে বেছি দেৰি কৰিব নালাগে আজি আমাৰ 3টা আইটেম শাক ভাজি ঘৰৰে বাৰীৰ মূলা শাক ভাজি তাৰপিছত ঘৰত শুকোৱা শুকান মাছৰ চাটনি এয়া লোভনীয় এখন থাল য'ত দেখিছে আপোনালোকে শুকান মাছৰ চাটনি শাক আৰু পনীৰ মছলা ৱাও গতিকে এতিয়া খাব লাগে আৰু ভোট জলকীয়া আৰু নেমু আপোনালোকক আকৌ এবাৰ কৈছোঁ লুইতপৰীয়া মিউজিকেল এণ্ড ফুড চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট আপোনালোকে ভাল পোৱা ৰেচিপি আগলৈকে আৰু বনাই যাম এয়া চাওক পনীৰ মছলা নে মছলাই আৰু দেখিছে ইমান ধুনীয়া কালাৰ আহিছে গতিকে পুনৰবাৰ আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজিলৈ এৰিছোঁ পুনৰ এটা নতুন ৰেচিপিলৈ আকৌ আহি আছোঁ